আৰু নাই আৰু এইখন থৈ আহিলেই হ'ল ধৰ কি হ'ল আকৌ কঁকাল পৰা থমথমাই গৈছে চা সৰু ল'ৰা ছোৱালী হ'বলা কঁকাল থাকে এইটো কি আছে এইটো কমৰ সেইটোৰ যেতিয়া বয়স বাঢ়ি পকিব হ'ব সেইটো কঁকাল এতিয়া মানে এইটো অপইতা হৈ আছে প্ৰচেছিঙত আছে ধৰ ছাৰ বহক থেংক ইউ ছাৰ গোটেই মোটামুটি বস্তুখিনি চিজিল হ'ল আৰু দিয়ক আপুনিনো এইবিলাক কিয় কৰিব লাগে দায়িত্ব ছাৰ আজি মই লেবাৰ লগাই দিব পাৰিলোহেঁতেন কমলকো লগাব পাৰো কিন্তু মই নাই লগোৱা মই আছো দায়িত্ব ছাৰ আজি আপুনি মোৰ কাৰণে সেই ঘৰখনত যিটো কষ্ট পালে তাৰে এয়া প্ৰায়শ্চিত্ত ছাৰ আপোনাৰ বাৰু তাৰ চিত মোৰ কি গতিকে হ'ব চা তোৰো কিবা এটা দিহা লগাম ৰ ছাৰ এই ঘৰটোত থাকি আপুনি ক'ব লাগে কি শান্তি আপুনি বিচাৰি দিয়া ঘৰত ৰিজাল্টটো দুদিনমান পিছতহে গম পাম নহয় চা শব্দতে দুখ পায় মই অথনিৰ পৰাই লক্ষ্য কৰি আছিলো তোমালোকে কিন্তু বস্তুবোৰ বৰ ভালকৈ সামৰিছালে বৰ ভাল লাগিছিল আৰু কি কৰিব পাৰিছো কিছুমান লেবাৰে ইমান বেয়াকৈ বস্তু বাহিনীবোৰ সামৰি নহয় মাথা নষ্ট হৈ যায় তোমালোকে কিন্তু বৰ মৰমত বস্তুবোৰ সামৰিছা দেই আমি বহুত মৰমীয়াল লেবাও নহয় চা ভাল কথা তোমালোক কাইলৈ ফ্ৰী আছা নেকি আছো ন কিয় ঘৰলৈ আহা তোমালোকক লগ পাই বৰ ভাল লাগিছে বুজিছা বহা ক'ত ইয়াতে বহা ক'ত ক'ত বহুত ইয়াতে এটা কি চাই আছো এনেকে খাপালি কথাটো কওক কি আছে চাহকণ কাকে কথাটো পাতিলে ভাল লাগিব কোন আছ দুটা ব্ৰহ চাহ দিবিচোন ইয়াতে এটা পিছৰ খিনি আগবাঢ়ো মানে তহঁতৰ কাম কাজবোৰত মই বৰ সন্তুষ্ট হৈছো বাকীখিনি কওক মানে মোৰ ডাঙৰ চলিছো এই ফ্লেট চেঞ্জ কৰিবলৈ বিচাৰিছো তাতে সেই বস্তুবোৰ দৰা ফিয়া কৰোতে মানুহ লাগে নহয় ভাবিছো তোমালোকে কৰি দিবা পইচা কিন্তু তোমালোকৰ জোখাৰে দিম তাৰমানে আমাক হাজিৰা দিব আমি লেবাৰ ছোৱালীয়ে ৰুম চিফ্ট কৰিব আমি বস্তু দাঙি দিব লাগিব মানুহ চিনি পোৱা নাই চচৰাই নি লকাপত ভৰাই থৈ দিম চাহকণ আনোতে ইমান সময় লাগিছে তোৰ বিয়া কেনেকে হব কেনেকে হ'ব হিন্দু নীতি নিয়ম মতে পাতিম সেইটো কোৱা নাই তোৰ বিয়া কেনেকৈ সম্ভৱ হব ইনচেমিতে কি সম্ভৱ হ'ব লাগে বিয়া চিঠিয়ে চপাইলে চিঠিখন ভালকে পঢ়ি নাচাই কিয় পঢ়ি চাব মোৰ টাইম নাই ছোৱালীয়ে ক'ত নাম কি তুমি ডিটেইলছত ক ইমান ডিটেইলছত ময়ো কৈ থাকিবলৈ সময় নাই দেই ইমানবোৰ মানুহ মাতিবলৈ আছে বিয়ালৈ আছে কেইদিন নালাগে যাব দিয়ক বিয়ালৈ গ'লে যাব নগ'লে নাই How it's possible? দাদা